অল আসাম ফিজিক এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আয়োজিত 23 আৰু 24 জানুৱাৰীত গোলাঘাট জিলাৰ বৰপথাৰত মিষ্টাৰ এণ্ড মিছ আসাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ধুতি গামোচা দেহশ্ৰী প্ৰতিযোগিতাত জিন্তু কৰ তিনিচুকীয়াই প্ৰথম স্থান লাভ কৰে। অভাৰ জুনিয়ৰ মিষ্টাৰ আসাম টাইটল লাভ কৰে সাগৰ নায়ক তিনিচুকীয়াৰ। মেন মডেল ফিটনেছ চেম্পিয়ন জোনাক দৈমাৰী ওদালগুৰি। ওমেন মডেল ফিটনেছ চেম্পিয়ন জোৱাই সেনগুপ্তা লামডিং। মাষ্টাৰ্ছ মিষ্টাৰ আসাম চেম্পিয়ন মুজাহিদুল ইছলাম শিৱসাগৰ। বিশেষভাৱে সক্ষম চেম্পিয়ন চন্দন কোঁৱৰ চৰাইদেউ। ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতাত জিন্তু কৰ তিনিচুকীয়া। মিষ্টাৰ আসাম চেম্পিয়ন সন্তোষ বড়ো কামৰূপ। আৰু বিভিন্ন প্ৰায় 18টা গ্ৰুপত প্ৰথম তৃতীয় স্থানৰ চাৰ্টিফিকেট মেডেল আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। জুনিয়ৰ মিষ্টাৰ আসাম আৰু মেন মডেল ফিটনেছ চেম্পিয়নক LED TV দিয়া হয়। মিষ্টাৰ আসাম উপাধি পোৱাজনক হিৰো মটৰ বাইক প্ৰদান কৰা হয়। উল্লেখনীয় যে মিষ্টাৰ আসাম এই ফিজিক আৰু ফিটনেছ এছ'চিয়েশ্যনৰ উদ্যোগত 18/1 26 তাৰিখে সোণাৰীটো চৰাইদেউ মিষ্টাৰ চৰাইদেউ অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাটো LED TV আৰু TVS মটৰ বাইক প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ পৰা অহা 29 আৰু 30 মাৰ্চত দিল্লীত হ'ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ দল বাছনি কৰা হয়। বডি বিল্ডিঙত নতুনকৈ সংযোজন হোৱা ধুতি গামোচা পৰিধান কৰি শৰীৰ চৰ্চা প্ৰদৰ্শন প্ৰতিযোগিতা দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনাইছে। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ বিচাৰিছোঁ আৰু সকলোকে আমি ক্ৰীড়া জগতৰ কাৰণে সকলোৱে সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰো চিফ শিৱসাগৰ আসাম ৰিপৰ্টছ লাইভ।